মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই গ্ৰামাৰৰ এটা একেবাৰে অপৰিহাৰ্য অংগ এইটো ভইচে শিকাবলৈ গৈছোঁ। এই ভইচ কেই প্ৰকাৰৰ আমি নিশ্চয় জানো। ভইচ দুই প্ৰকাৰৰ। এই ভইচক আমি অসমীয়াত বাচ্য বুলি কওঁ। ভইচক আমি কি বুলি কওঁ? বাচ্য বুলি কওঁ। এতিয়া বাচ্য দুই প্ৰকাৰৰ, কৰ্তৃবাচ্য, কৰ্মবাচ্য। এইটো আমি অসমীয়াত কওঁ আৰু ইংৰাজীত কওঁ তাক কি বুলি? এক্টিভ ভইচ আৰু পেছিভ ভইচ বুলি কওঁ। এতিয়া ভইচ শিকিবলৈ হ'লে আমি এটা কথা জানিব লাগিব, সেইটো হৈছে টেন্স। টেন্সটো আমি প্ৰথমতে আৰম্ভ কৰিম আজি। এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স। এই যে প্ৰেজেণ্ট ইনডেফিনিট টেন্স, প্ৰেজেণ্ট ইনডেফিনিট টেন্সটো আমি কোনটো বুলি গম পাওঁ? যিটো টেন্সক আমি চিম্পুল প্ৰেজেণ্ট বুলি কওঁ, সেই একেটাই। চিম্পুল প্ৰেজেণ্ট মানে কোনটোনো? যিবিলাক টেন্স সচৰাচৰ হৈ থকা ঘটনা, আমাৰ ডেইলি জীৱনত হোৱা ঘটনা বা আমি ডেইলি কৰা এনেকুৱা ধৰণৰ যিবিলাক কৰ্ম, এইবিলাকক আমি কি বুলি কওঁ? প্ৰেজেণ্ট ইনডেফিনিট টেন্স বুলি কওঁ। যেনে আমি সদায় স্কুললৈ যাওঁ, আমি ভাত খাওঁ ইত্যাদি বাক্যবিলাক। আৰু প্ৰেজেণ্ট টেন্সত আমি কি হয়? প্ৰেজেণ্ট টেন্স, যিটো প্ৰেজেণ্ট টেন্সৰ যিটো ছাবজেক্টটো যদি ছিংগুলাৰ হয়, তেতিয়া আমি কি কৰিব লাগে? ইজ ব্যৱহাৰ কৰিব লাগে। কিন্তু ছাবজেক্টটো যদি আই হয়, তেতিয়া কিন্তু আমি ইজ ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি আই ইজ নকওঁ, আমি ক'ম আই এম। ঠিক তেনেধৰণেৰে এই উই আৰ, তাৰমানে এইটো উইটো আমি কি বুলি জানো? বহু বচন বুলি জানো। সেইকাৰণে উই তাৰপিছত আমি কি ব্যৱহাৰ কৰিম? আৰ ব্যৱহাৰ কৰিম। উই আৰ। আই হ'লে এম হ'ব, হি হ'লে ইজ হ'ব, হি চি গোটেইবিলাক, এইবিলাক ৰাম যদু এইবিলাকৰ ক্ষেত্ৰত কি হ'ব? হি ইজ হ'ব। উই হ'লে আকৌ কি হ'ব? আমি এইখিনি গম পাইছোঁ, আৰ হ'ব। এইবিলাক আমি গ্ৰামাৰত দিয়া আছে, তোমালোকে ভালকৈ মনত ৰাখিব লাগিব। এতিয়া আমি এক্টিভৰ দুটা কথা কৈছিলোঁ, এটা এক্টিভ আৰু এটা পেছিভ। এই এক্টিভ এইখিনিত কি হয়? এইটো উই। আৰু এইখিনিত কি লিখিছোঁ? এইটো প্লে। উই প্লে ফুটবল। এই যে যিটো ফুটবল, এই ফুটবলটো হৈছে অবজেক্ট। ইয়াত লিখা আছে এইটো। ফুটবলটো কি? অবজেক্ট। আৰু প্লেটো হৈছে ভাৰ্ব, উইটো হৈছে ছাবজেক্ট। মানে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। গতিকে এই এক্টিভ ভইচটো যদি আমি পেছিভলৈ আনো, তেতিয়া আমি কি কৰিব লাগিব? এই যে ফুটবল যিটো অবজেক্ট, ই ছাবজেক্টৰ ঘৰত বহিলেহি আহি এইটো বহাই দিয়া হৈছে ফুটবল। তাৰপিছত আমি যে কৈছিলোঁ, এই যিটো ছাবজেক্ট বা আমি ইয়াত অবজেক্ট হিচাপে যিটোক লৈ আনিছোঁ ফুটবল, এই ফুটবলটো আমি ছিংগুলাৰ বুলি জানো। গতিকে এই ফুটবল ছিংগুলাৰৰ পিছত কি হ'ল? ইজ ব্যৱহাৰ হ'ল। ফুটবল ইজ। আৰু ফুটবল ইজৰ পিছত আমি ভাৰ্বৰ 3 নম্বৰ ৰূপটো জানিব লাগিব। সেইটো ইয়াত প্লে দিয়া আছে। প্লেৰ পাষ্টটো কি? প্লেইড। আৰু পাষ্ট পাৰ্টিচিপল ৰূপটো প্লেইড। গতিকে ফুটবল ইজ প্লেইড বাই আছ। এইটো গম পাইছা কথাটো? এইটো ফুটবলটো ছিংগুলাৰ কাৰণে ইয়াত কি হৈছে? ইজ হৈছে। উদাহৰণস্বৰূপে আৰু এটা আমি বাক্য লিখিম। ছাপোজ
উই ইট মেংগোজ উই ইট কি লিখিলোঁ মেংগোজ ইয়াত আমি আকৌ এতিয়া এই যিটো মেংগোজ অবজেক্ট এই অবজেক্টটো ইয়াত আমি পেচিভত আৰম্ভ কৰিম কিহত আৰম্ভ কৰিম পেচিভত এই মেংগোজটো আমি কিহলৈ লৈ আহিলোঁ ছাবজেক্টৰ ঘৰলৈ এইটো আনি এইখিনিত মেংগোজ কৰিলোঁ মেংগোজ এইটো বহু বচন নহয় এই বহু বচন কাৰণে আমি কি কৰিম মেংগোজ এইটোত মেংগোজ এম নহ'ব আকৌ ইজ নহ'ব ইয়াত কি হ'ব এইখিনিত আৰ হ'ব মেংগোজ আৰ ইটৰ পাষ্ট পাৰ্টিচিপলটো কি মেংগোজ আৰ ইটৰ পাষ্ট পাৰ্টিচিপল ইটেন মেংগোজ আৰ ইটেন বাই আছ বুজি পাইছানে এতিয়া আমি ইয়াৰ ইজটো ব্যৱহাৰ কৰিলোঁ আৰটো ব্যৱহাৰ কৰিলোঁ এতিয়া এমটো ব্যৱহাৰ কৰিবলৈ আছে এই এমটো ব্যৱহাৰ কৰিবৰ বাবে আমি এটা বাক্য লওঁ ইয়াত উদাহৰণস্বৰূপে বাক্যটো ধৰি লোৱা হি ইনভাইটছ মি এই বাক্যটোত চোৱা হি টু ছাবজেক্ট ইনভাইটছ টু ভাৰ্ব মি টু কি অবজেক্ট এই যে অবজেক্ট মি ই ছাবজেক্টৰ ঘৰত বহিব মি হৈ নবহে হি কি হৈ বহিব এইটো পেচিভত এই মিটো আমি ছাবজেক্টৰ ঘৰত ই আই হৈ বহিব গতিকে আইৰ পিছত আমি ইয়াৰ এটা ব্যৱহাৰ কৰিব লাগিব কোনটো ব্যৱহাৰ কৰিব লাগিব আমি ইতিমধ্যে ছিংগুলাৰত ইজটো গম পালোঁ এইটো বহু বচন মেংগোজ আৰটো গম পালোঁ এতিয়া আমি আইৰ ক্ষেত্ৰত কি বহিব আইৰ পিছত যিহেতু আইটো ইয়াত আমি ব্যৱহাৰ কৰিছোঁ আইৰ পিছত আহি যাব এম গতিকে কি হ'ব আই এম ইনভাইট কি হ'ব invited I am invited by him I am invited by him কথা ধৰিব পাৰিছানে বাৰু পুনৰ চোৱা তোমালোকে মই তোমালোকক পুনৰাই কৈ গৈছোঁ এইটো উই প্লে ফুটবল ইয়াত এই ফুটবল এইটো আমি ইয়াত অবজেক্টটো আমি ইয়াত ছাবজেক্টৰ ঘৰত বহালোঁ ফুটবল ইজ প্লেড বাই আছ উই ইট মেংগোজ এই মেংগোজটো বহু বচন গতিকে আমি ইয়াত ছাবজেক্টৰ ঘৰত মেংগোজ বহালোঁ মেংগোজ বহু বচন কাৰণে এইটো কি হ'ল আৰ হ'ল মেংগোজ আৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব আমি জানো মেংগোজ আৰ ইটেন বাই আছ আৰু এইটো কি হ'ল এক্টিভ হি ইনভাইটছ মি এই মিটো হৈছে অবজেক্ট এই অবজেক্টটো যেতিয়া আমি ইয়াত ছাবজেক্টৰ ঘৰত বহালোঁ আই পিছতে কি হ'ব এম ব্যৱহাৰ হ'ব আই এম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিবই আমাৰ আই এম ইনভাইটেড বাই হিম গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আমি ইয়াত তিনিটা কথা শিকিলোঁ এটা হৈছে এম ব্যৱহাৰ কৰি কেনেধৰণে পেচিভলৈ নিয়া হয় আৰু এটা হৈছে ইজ ব্যৱহাৰ কৰি কেনেকৈ পেচিভলৈ নিয়া হয় আৰু এটা আৰ ব্যৱহাৰ কৰি কেনেকৈ পেচিভলৈ নিয়া হয় গতিকে আজিলৈ তোমালোকক এইটোৱেই শিকালোঁ আৰু অহা পালত আমি আৰম্ভ কৰিম ইয়াৰ পাছৰ যিবিলাক টেন্স আছে সেই টেন্সখিনি আমি আৰম্ভ কৰি গৈ থাকিম সেই টেন্সবিলাকত কেনেধৰণে এক্টিভৰ পৰা পেচিভলৈ নিয়ে সেইবিলাক আমি পুনৰ আলোচনা কৰিম